হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। নমস্কাৰ, আজি হৈছে 10 তাৰিখ। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা আৰু ইয়াৰ লগতে অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে। আজিৰে পৰা নতুনকৈ নিয়ম কাৰ্যকৰী হ'ব অসমত। হয়, 10 তাৰিখ যেহেতু পেঞ্চনৰ অৰুণোদয়ৰ দিন, আজিৰ দিনটোতে সোমাব টকা। কোনে কোনে লাভ কৰিব মই সবিস্তাৰে জনাই দিম। আৰু লগতে মুখ্যমন্ত্ৰীয়ে নিজ মুখে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ পৰা এতিয়া নাম বাদ পৰিব, সকলোৰে কৰিব লাগিব এটি বিশেষ কাম। কি কৰিব লাগিব মই সবিস্তাৰে জনাই দিম। প্ৰথমত জানি লওক কোনে কোনে আজিৰ দিনটোত লাভ কৰিব টকা। নাম্বাৰ 1, অৰুণোদয় আঁচনিত টকা লাভ কৰিব। নাম্বাৰ 2, অৰুণোদয় 2.0 আঁচনিত টকা লাভ কৰিব। নাম্বাৰ 3, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিত টকা সোমাব। নাম্বাৰ 4, ইন্দ্ৰমিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত টকা সোমাব। তাৰপিছত দীনদয়াল দিব্যাংজন সাহায্য আঁচনিত টকা সোমাব। তাৰপিছত পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা সোমাব। চ' এইকেইটা আঁচনিৰ টকা আজিৰ দিনটোত সোমাই পৰিব। আৰু গোটৰ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। মই মন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ, আপোনালোকে মন্তব্য শুনি লওক। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে কাৰণ এইবাৰ যদি নাম বাদ পৰি যায়, বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব।